সেইবোৰ আমি ৰূপায়িত কৰিব লাগিব। এতিয়া ৰূপায়ন কোনে কৰিব? চৰকাৰে কৰিব, বিটিআৰও চৰকাৰে কৰিব। সেইকাৰণে আমাৰ দায়িত্ব হ'ল, আপোনালোকৰ দায়িত্ব হ'ল যে ভাল চৰকাৰ বনোৱা। ভাল চৰকাৰ কেতিয়া হ'ব? যেতিয়া নিৰ্বাচিত সদস্যসকল আপোনালোকে যাক নিৰ্বাচন কৰি পঠাব তেওঁলোক যদি ভাল মানুহ হয় তেতিয়াহে চৰকাৰটো ভাল হ'ব। ঘুষখোৰ, জুৱাদাৰী, মদপি তেনেকুৱা মানুহক যদি নিৰ্বাচন কৰি চৰকাৰ গঠন তেতিয়াহ'লে সেই চৰকাৰটো কি হ'ব? বেয়া চৰকাৰ হ'ব। আৰু তেনেকুৱা বেয়া মানুহৰ হাতত যদি চৰকাৰ থাকে তেতিয়াহ'লে এই যে চুক্তি কৰি আমি এই সুবিধাবোৰ আনিছো সেইবোৰ কিন্তু কামত নাহিব। সেইখিনি তেনেকৈ কোনোদিন নবনাব, স্থাপন নকৰিব। তাৰোপৰি যি 1500 কোটি টকা চৰকাৰে আমাৰ ৰাইজৰ উপকাৰৰ কাৰণে জীয়াই থকাৰ পথ মুকলি কৰিবৰ কাৰণে পঠাইছে সেইখিনি হজম কৰি থৈ দিব। আজি 17টা বছৰে BTCৰ যি চৰকাৰ চলি আছে, যি দলৰ নেতাসকলে চৰকাৰ চলাইছে তেওঁলোকে এই হজমখিনি কৰি আছে, ৰাইজক একো দিয়া নাই। বাক্সা আৰু ওদালগুৰি গাঁও অঞ্চলৰ যিখিনি ৰাস্তা এটাও ভাল নহয়। যিখিনি টকা আহিছিল সেইবিলাকৰ কাৰণে গোটেইখিনি খাই শেষ কৰি থৈ দিব। আৰু তেনেকুৱা কৰিলে নহ'ব। তেনেকুৱা কৰিলে ইউনিভাৰ্চিটিও নহ'ব, ষ্টেডিয়ামো নহ'ব, ইঞ্জিনিয়াৰিং কলেজো নহ'ব, এখনো অনুষ্ঠান প্ৰতিষ্ঠান গঢ় নুঠিব যদি আমি বেয়া মানুহক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমি নিৰ্বাচিত কৰি পঠাওঁ। সেইকাৰণে আমাৰ এই দায়িত্ব আছে। আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, আমি ভাল চৰকাৰ যাতে বনাব পাৰোঁ তাৰ কাৰণে প্ৰতিজনে অলপ মনত ৰাখি কাম কৰক। আৰু ভাল চৰকাৰ কৰাৰ ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আপোনালোক আজি UPPL যোগদান কৰিছে। অকল আপোনালোকে নিজৰ ভোট দিলে নহ'ব, ৰাইজকো বুজাব লাগিব যে ভাল চৰকাৰ লাগে, আমাক এটা পৰিৱৰ্তন লাগে। তেনেকুৱা এটা পৰিৱৰ্তন বিচাৰি আমি চৰকাৰ গঠন কৰিব লাগিব। আৰু তেতিয়াহে আমি চুক্তিৰ জৰিয়তে যিখিনি সা সুবিধা পাইছে সেইখিনি ভালকৈ উপভোগ কৰিব পাৰিম। আৰু তেতিয়া আমাৰ সমাজ, আমাৰ অঞ্চল, আমাৰ জেগা উন্নতি হ'ব, আমি সুখেৰে জীয়াই থাকিব পাৰিম। সেইকাৰণে আপোনালোকৰ আজি ইয়াত পাৰ্টিত যোগদান কৰা মানে আপোনাৰ লোকক সেইখিনি দায়িত্ব দিয়া। আপোনালোকে সেই দায়িত্ব ঠিকমতে যেন পালন কৰে তাৰ কাৰণে অনুৰোধ থাকিল। মই আৰু অধিক দীঘলীয়াকৈ কৰিব বিচৰা নাই। আমি চৰকাৰ বনোৱাত প্ৰতিজন সদস্যই অংশ ল'ব লাগিব। আপোনালোকে নিজৰ ভোটটো দিবই, তাৰোপৰি আপোনাৰ পৰিয়ালৰ, আপোনাৰ গাঁৱৰ, আপোনালোকৰ সমাজৰ মানুহখিনিকো বুজাই ভোট দিব লাগিব। সেইকাৰণে আমি প্ৰতিটো ঘৰতে সোমাই দূৰ সোমাই পেলাই ৰাইজক বুজাব লাগিব। ৰাজহুৱা মিটিং কৰি বুজাওঁতে মানুহখিনি ভালকৈ বুজি নাপায়, কিন্তু আমি ঘৰে ঘৰে যদি সোমাই তেওঁলোকক বুজাওঁ, 2-3জন লগ ধৰি আমি তেনেকৈ ভালকৈ কথা পাতোঁ, তেওঁলোকে ভালকৈ বুজিব। আৰু সেই প্ৰক্ৰিয়াৰে আমি কাম কৰিব লাগিব।